মোৰ ঘৰত এটা নাছিনুকা Hello guys, welcome back to my YouTube channel Josna's Creation. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি এটা নতুন ভিডিও লৈ মই আহিছো আৰু এইকেইদিন ইমান গৰম পৰিছে থাকিবলৈ কিবা অশান্তিকৰ যেন হৈ পৰিছে আৰু আমাৰ ৰুমটো ইমানেই গৰম কাৰণ আমাৰ ৰুমৰ সাইডতে এখন আছে বাৰান্দা আৰু তাত আমাৰ গাড়ীখন ৰখা হয় আৰু সেই বাৰান্দাখন থকাৰ বাবে আমাৰ ৰুমটোৰ পৰা বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে সেই ৰুমটো বহুত গৰম আৰু ফেনখনো আছে ৰুমটোৰ মাজত আৰু বিছনাখন ৰাখিছো আমাৰ সাইডত হে ফেনখনৰ পৰা বিছনাখনলৈ এটা সাইডতে হাৱা ভালকৈ পৰে এটা সাইডত নপৰে আৰু এনেদৰে হাৱা ভালকৈ নপৰিলে শুইও ভাল নালাগে মই বহুত অশান্তি পাওঁ হে ভাবিলো মই আমাৰ বিছনাখন তলতে গাদি নিচিনাকৈ পাৰি লওঁ চকচোন আমাৰ বিছনাখন তলত কেনেদৰে গাদি নিচিনাকৈ মই পাৰি থৈছো আৰু এইদৰে তলত শুই কোনে কোনে ভাল পায় মোক জনাবচোন আৰু মই কিন্তু বহুত ভাল পাওঁ কাৰণ ওপৰত ফেন তলত একেবাৰে গাদিখন পাৰি শুই বহুত ভাল লাগে এইকেইদিন যিহেতুকে মিনি লকডাউন দি থোৱা হৈছে সেয়ে মোৰ ঘৰত থাকি বহুত আমনি লাগিছে আৰু আমাৰ অনলাইন ক্লাছো ষ্টাৰ্ট হোৱা নাই হ'ব আৰু 2 দিনৰ ভিতৰতে এনেদৰে ঘৰত থাকি কোনে কোনে আমনি পাইছে মোক কমেণ্ট বক্সত প্লিজ জনাবচোন আৰু কিছুমান লোকে ঘৰত থাকি হয়তো ভালেই পাইছে ঘৰত থাকি কিছুমান নতুন নতুন কাম কৰিব পাৰিছে এইকেইদিন মই ঘৰত থাকি কিছুমান ফুলগছ ৰুইছিলোঁ আপোনালোকক দেখুৱাওঁচোন মোৰ ফুলগছ কেইজোপা আমাৰ ঘৰত এজনী ছাগলী আছে আৰু তাইৰ পোৱালি কেইবাটাও আছে সেই পোৱালিকেইটাৰ উৎপাততে মই ফুল কেইজোপা আমাৰ ৰুমৰ ভিতৰতে ৰাখিবলগীয়া হৈছে এইজোপা চাওকচোন এজোপা পাত ফুল হয় পিঁয়াজৰ নিচিনা পাতটোহে এইজোপা মই ৰুইছোঁ আৰু এজোপা পাত ফুল এনেদৰে মই টাবত দি দিছোঁ আৰু এইজোপা হৈছে এল'ভেৰা গছ এইজোপা মই মোৰ যোৰহাটৰ ভাড়া বৰ্তা ঘৰৰ পৰা আনিছিলোঁ বৌৰ পৰা আৰু এইজোপা হৈছে মানি প্লেণ্ট এইজোপা মই অনলাইন লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ ভালেই আহিছে ইয়াতে ৰুই দিছোঁ এনেদৰে অলপ ডাঙৰ হ'লে এডাল মাৰি দি পেলাই অকণমান বান্ধি দিব লাগিব তেতিয়া ওপৰলৈ বগাই যাব আৰু এজোপা হৈছে পাত ফুল এই আগত প্ৰথম দেখুৱাৰ নিচিনাই এজোপা লৈছিলোঁ মই বেম্বো প্লাণ্ট এইজোপা অকণমান পানী দিয়া কম হৈছিলে সেইকাৰণে অলপ বেয়া হৈ গৈছিল আৰু সেয়ে মই ব্লেডেদি কাটি পেলাই এনেকৈ বেলেগকৈ ৰুই দিছিলোঁ কিন্তু এইজোপা মৰিহে গৈছে ভালদৰে বচা নাই এইটো হৈছে আমাৰ ৰুস্তম আমাৰ মানে ভাইটি এটাৰ ল'ৰা এইটো দেখিছে বহুত উৎপতীয়া হয় তোমাৰ নামটো কি কৈ দিয়াচোন ৰুস্তম আৰু কোন ক্লাছত পঢ়িছা কৈ দিয়া মুকুল শ্ৰেণী আৰু স্কুলখনৰ নাম বিদ্যালয় এতিয়া ঘৰত পঢ়ি আছা নাই তুমি ভালকৈ পঢ়িবা দেই মায়ে কি কৰিছে এইটো আমাৰ ৰুস্তম আৰু ই বহুত উৎপাত কৰি থাকে আৰু বহুত মৰম লগা হয় মোক ই কি বুলি মাতা তুমি মোক কি বুলি মাতা মই বিয়া হোৱাৰ পাছৰ পৰাই মোক ই কইনা 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 বুলি মাতে সি এতিয়া আমাৰ ঘৰলৈ আহিছে আৰু মোক সি ভিডিঅ' কৰি দিম বুলি কৈছিলে কিন্তু বোলো নালাগে তুমি মোক ভিডিঅ' কৰি দিব মোৰ ভিডিঅ'টোত তুমি ওলোৱা তেতিয়া তুমি দেখিব পাৰিবা সেয়ে তাকো লৈ ল'লোঁ মই ভিডিঅ'টোত নমস্কাৰ মোৰ নাম শ্ৰীমতী
নমস্কাৰ, মোৰ নাম শ্ৰীমতী ইতিশা বৰা। মই ইয়াত কবিতা এটা গাম। কবিতাটোৰ নাম হৈছে কলকথাই কমলা খাইছো ৰমলা আম জাম লিচু খাম মিঠা মিঠা সোৱাদ কম পকা পকা বগৰী টপ টপ ধৰে জুমি জুমি দুয়ো আহি কোচ কাটি ধৰে। বা ধুনীয়াকৈ গাইছে দেই। খাই থাকা। মুখখন ভালকে খা আৰু এটা টেঙা পৰা নগা কৰি কি এইখন হৈছে তামোল, আৰু তামোল খাই কোনে কোনে ভাল পায় মোক কমেণ্টত জনাবচোন। মই বাৰু ইমান তামোল নাখাওঁ, তথাপিতো এখন দুখন খাওঁ, ভালো লাগে বাৰু খাই। এতিয়া বতৰটো অকণমান ঠাণ্ডা কৰিছে, ৰ'দটো সোমাইছে, আবেলি হৈছে যিহেতুকে অকণমান ৰাস্তা ফালে ওলাই যাওঁ বুলি ভাবিছোঁ। ল'ৰা ছোৱালীজনী যাবও পাৰে, মানে অকণমান ৰাস্তা ফালে ওলাই যাওঁ, অকণমান বতাহো লাগিব, মনটোও ভাল লাগিব। এতিয়া আবেলি হৈছে আৰু আমি দুজনী ৰাস্তালৈ অকণমান ওলাই আহিছোঁ, অলপ বতাহ মাৰিছে। ভিতৰত থাকিবলৈ ইমান গৰম লাগে, অকণমান এনেদৰে আবেলি ওলাই আহিলে মনটোও ভাল লাগে আৰু ঠাণ্ডাও লাগে। এইজনী হৈছে মুনু, খুৰা ছোৱালী। এইটো আমাৰ জুনুকা, আমাৰ লগতে থাকে, আবেলি আবেলি ওলাই আহে। আজি অকণমান অহা দেৰি হ'ল, ইয়াত কিবা কিবি এটা খাই মোৰ ঘৰত মানে জুনুকা ফুৰিবলৈ আহিছোঁ, খুৰীহঁতৰ লগত বাহঁতৰ লগত। এইটো জুনুকাক গৈ আছে। ই আকৌ ভাওনাত লেডিজ পাৰ্ট লৈহে ভাল পায়, সদায় ভাওনা কওঁ কওঁ কৈ থাকে। পুৰা গৈছে একদম ছোৱালী নিচিনাকে। আমি খোজকাঢ়ি কাঢ়ি আহি মেইন ৰাস্তা ওচৰে পালোহি। দেখিছে ৰাস্তাত এখনো গাড়ী নাই, কাৰণ এতিয়া বন্ধ, সেই গাড়ী মটৰ এখনো নাই। এনেকুৱা ঠাণ্ডা পৰিৱেশত থাকি ভালেই লাগে। আৰু অন্য দিন হোৱাহেঁতেন এই ৰাস্তাটোত ইমানেই গাড়ী পাৰ হ'বলৈ ভাবিব। গাইজ, ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেল জোৎস্নাছ ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।